নমস্কাৰ, মই নমিতা ৰয় চৌধুৰী সাক্ষাৎকাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠানটিত আমাৰ লগত আছে নামনি অসমৰ এজন বিশিষ্ট ব্যক্তি, এজন বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা শ্ৰী দিলীপ বৰুৱা। এখেতৰ লগত কথা পতাৰ আগতে আপোনালোকলৈ অনুৰোধ, প্লিজ ছাবস্ক্ৰাইব আৱাৰ ইউটিউব চেনেল লাভকাৰ শ্লাইড শ্ব'। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আপোনাৰ নাট্য জীৱনৰ বৰ্ণিল যাত্ৰাৰ বিষয়ে দুআষাৰ কওক। আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে, কেনেকৈ আৰম্ভ কৰিলে? বাৰু, মোৰ নাট্য জীৱন বাল্যকালৰ পৰাই আৰম্ভ হৈছে। ইয়াৰ আগতে মই এষাৰ কথা কওঁ, মই গৌৰীপুৰীয়া বা অসমীয়া মানুহ, ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰত থাকোঁ। মোৰ বাল্যকাল বা মোৰ জন্ম হৈছে বিহাৰত। বাল্যকালৰ পৰাই যাছে আমি মধ্যপ্ৰদেশতে যাছে পঢ়া শুনা, গোটেইখিনি বস্তুৱেই যাছে আমাৰ মধ্যপ্ৰদেশত হৈছে। আৰু সেই সূত্ৰেয়ে তাৰে স্কুলত পঢ়া শুনা কৰিছিলোঁ। আৰু তাত ক্লাছ 1ত থাকোঁতে মোৰ স্কুলত এনুৱেল ফাংচনৰ সময়ত এখন নাটক হৈছিলে। নাটকখনৰ নাম আছিলে 5 নৌকাৰ। সেই নাটকখনত মোক এটা বঙালী চাকৰৰ যাছে ৰোল এটা প্লে কৰিব আছিলে। ছাৰ, আপোনাৰ সেই সংলাপটো মনত আছে নেকি? মোৰ আজিলৈকে সেই প্ৰথম মোৰ জীৱনৰ নাটকখনৰ সেই সংলাপটো, যিহেতুকে মই বঙালী আছিলোঁ, বঙালী চাকৰ, মোৰ মহাজন তেখেতৰ একজন চাকৰৰ প্ৰয়োজন আছিল, ইণ্টাৰভিউৰ কাৰণে মাতিছিলে। ইণ্টাৰভিউত তাত যাছে মই ক'লোঁ যে হুজুৰ, আমাকে কাজের দরকার, হ্যাঁ, আপনি আমাকে কাজে রাখুন। আমার গিন্নি আমাকে ছেড়ে চলে গিয়েছে, আমি ঘর ঝাড় দিতে পারি, কাপড় ধুতে পারি, রান্না করতে পারি, হুজুর আমাকে এই কাজটা আমাকে দেন। আর এই যে দর্শক মণ্ডলী এটা হাঁহিৰ যে মানে মাহল এটা যে তৈয়াৰ হৈ গৈছিল, সেই তৈয়াৰৰ ভিতৰৰ পৰা সেইদিনাৰ পৰাই মোৰ এই নাট্য জীৱনৰ যে আছে যাত্ৰাখন আৰম্ভ হ'ল। আপুনি যে নায়া থিয়েটাৰত কাম কৰিছিলে, সেয়া কি ভাষাত আছিলে? অসমীয়া, বেংগলী নে হিন্দী, কি ভাষাত আছিলে? একচুৱেলি নায়া থিয়েটাৰ ছত্তীশগড়ী ভাষাত যে কাম কৰা হৈছিলে। যিকেইখন নাটকে কৰা হৈছে তাত, সেইবিলাক চব যে আমি ছত্তীশগড়ী ভাষাত কৰিছিলোঁ। তাৰে ভিতৰত মই আৰু কেইজনমান আছে, দীপক তিৱাৰীৰ নিচিনা, দীপক তিৱাৰী, শ্বাহনৱাজ প্ৰধান, এইবিলাক আছিল আমি যে মানে টাউনীয়া। আৰু বাকী আৰ্টিষ্টখিনি আমাৰ যে এইবিলাক চব গ্ৰামৰ। ছাৰ, আপুনি যে এই নায়া থিয়েটাৰত যে কাম কৰিলে, ইয়াৰ সুবিধাটো আপুনি কেনেকৈ পালে? কোনে আপোনাক এই সুবিধাটো দিলে? সেইটো যেতিয়া মই ডিপ্ল'মা কৰিলোঁ, ডিপ্ল'মা কৰাৰ পিছত যে নায়া থিয়েটাৰৰ পৰা যে কিছুমান এটা হেৰি ওলাইছিলে, যে মানে আমাৰ ডিপ্ল'মাৰ কোৰ্চৰ ভিতৰত এইটো হেৰি অন্তৰ্ভুক্ত থাকে যে কিছুমান থিয়েটাৰত যাই পেলাই কাম কৰা। তেতিয়া যে আমাৰ হাবিব চাহাবে যেতিয়া মোক দেখিলে, মইতো নিজৰ মুখে ক'ব নোৱাৰোঁ, মোৰ টেলেণ্ট দেখাৰ পিছত যে হাবিব চাহাবে যে মোক নায়া থিয়েটাৰৰ যে এছিষ্টেণ্টৰ ৰূপেয়ে ৰাখিছে ধৰিব গ'লে, কিন্তু আৰ্টিষ্ট হিচাপে যে মই আছিলোঁ একমাত্ৰ যে ছত্তীশগড়ী ভাষাত কাম কৰা অসমীয়া আৰ্টিষ্ট। ছাৰ, এইবাৰ আমি অসমলৈ আহোঁ। হয়, আপোনাৰ অসমীয়া ছবি জগতত কিবা তেনেকুৱা সুযোগ পাইছিলে নেকি? বা টিভি চিৰিয়েল হওক, ভ্ৰাম্যমানৰ যি থিয়েটাৰ আমাৰ বৰ্তমান খুবেই জনপ্ৰিয়, তাতো আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা আছে নেকি? একচুৱেলি ভ্ৰাম্যমানত মই তেনেকুৱা ধৰণৰ কোনো চান্স পোৱা নাই। আৰু অসমীয়া ক'ব গ'লে যে এখন টিভি চিৰিয়েল মানে টেলিফিল্ম এখন, অসমীয়া টেলিফিল্ম এখনত যে কাম কৰিছোঁ। এইটো আজি 5 বছৰ আগত, মানে 2007ত যে আছে, তেতিয়া যে মই এখন টিভি চিৰিয়েল এখনত, টেলিফিল্ম এখনত যে কাম কৰিছোঁ। ছাৰ, আমি জনামতে আপুনি গোৱালপৰীয়া যিটো কালচাৰ, তাৰ বিষয়ে আপুনি কিবা ৰিচাৰ্চ কৰি আছে বুলি আমি শুনিছোঁ, তাৰ বিষয়ে ক'ব নেকি অলপ? নিশ্চয় ক'ম। একচুৱেলি ৰিচাৰ্চ বুলিও কোৱা নাযায়, যিহেতুকে ছত্তীশগড়ী ভাষা আৰু গোৱালপৰীয়া ভাষাটো বহুত এটা যে মিল আছে, সিহঁতৰ
খান পান ৰহন চহন এইবিলাক যে আছে এইবিলাকৰ ভিতৰত এটা মিল আছে যিহেতু কি মই নাট্যকাৰ নাট্য জগতৰ লগত মই সৰুৰ পৰা জড়িত ইয়াতে আহি পেলাই যে আছে মই এই এটা বস্তু এটা বেছ ভাল এটা হেৰি পাইছোঁ ভাষাটোৰ যেনে কাহা যাৱা থাচ গা ছত্তিশগড়ী ভাষাত হয় না এই কুটি যাইছ ৰৈ না সুৰ তালৰ যে আছে এটা বিৰাট মানে চিমিলাৰিটি এটা আছে সেই হেৰিতে যে আছে থাকোঁতে ইয়াতে যে আছে মই চৰণ দাস চৌৰখন সেইখনক যে আছে মই গোৱালপাৰীয়া ভাষাত যে আছে ট্ৰেন্সলেট কৰিলোঁ আৰু কেইমাহমান মাহ ডেৰ মাহমান যে আছে ৰিহাৰ্চেলো কৰিছিলোঁ কিন্তু এইখনক মঞ্চস্থ কৰিব আজিলৈকে মই পৰা নাই লগতে তাৰপিছত আমাৰ গোৱালপাৰীয়া হেৰিৰ বহুতো কলাকৃষ্টি আছে বহুত ডাঙৰ এটা যে আছে ফিল্ড এখন গোৱালপাৰীয়া কৃষ্টিৰ যে আছে বিৰাট বিশাল ফিল্ড আৰু বৰ ধুনীয়া অতিকে ধুনীয়া তে ইয়াৰে ভিতৰত মই যেনে আপোনাৰ যে হুদুম পূজাৰ টোৰ ওপৰত সেইখনৰ বিষয়ে যে আছে এখন যে আছে মই নাটকৰো সৃষ্টি কৰিছোঁ সৃষ্টি পুৰুষ হুদুম বিষয়ৰ বা আমাৰ গোৱালপাৰীয়া কৃষ্টিখিনিৰ কিছুমান এটা বস্তু আছে কিছুমান মানুহে এই বস্তুবিলাকক বিভ্ৰংশ কৰি আছে হয় না এই হুদুম পূজাৰ ওপৰত যে আছে এখন নাটক কৰিছিলে আমাৰ নগাঁৱৰ যে আছে কোনোবা একজন মহাশয়ে তেওঁ সেইটোৰ কনচেপ্টটোৱে একদম বেলেগ কৰি দিছে ৰাইটাৰজন আছিল একজন যে আছে প্ৰফেচাৰ আমাৰ ধুবুৰী জিলাৰে হয় কিন্তু তেওঁ যে আছে সেই বস্তুখিনিৰ যে আছে কোনো ভিতৰত নোসোমাই ওপৰে যে আছে একদম হুদুম পূজাৰ কেৰেক্টাৰটোকে হুদুমৰ কেৰেক্টাৰটোকে যে আছে একদম বিপৰীত কৰি পেলাইছে একজন মানে শোষণকাৰী জমিদাৰ হিচাপে ৰূপে দেখাইছে যোনটো একদম মিছা এইবোৰ বস্তুৰ ওপৰত যে আছে মই ৰিচাৰ্চ কৰি পেলাই চালোঁ যে আছে হুদুম পূজাটো বা হুদুমজন যোনজন আছে তেওঁ হৈছে সৃষ্টিকৰ্তা এই কাহিনীখন মই পিছত কেতিয়াবা শুনাম হুদুমৰ লগত তাৰপিছত যে আছে কাতি পূজা আছে সোণাৰাই আছে এইবিলাক কিছুমান বিলুপ্ত কৃষ্টি যোনবিলাক হৈ আছে এইবিলাকক যে আছে কিছুমানতো চেষ্টা কৰি পেলাই যে আছে তোলাৰ এটা চেষ্টা কৰি আছোঁ মই চেষ্টা চলাই আছোঁ এতিয়ালৈকে তেনেকুৱা ছাকচেছ হোৱা নাই তথাপিও যে আছে মই ধৰি আছোঁ কিবা কৰি এতিয়া বাটৰ নাট ঠাটবিলাক কৰিলেও তেতিয়া যে আছে মই গোৱালপাৰীয়া ভাষাটোকে প্ৰাধান্য দিওঁ কিছুমান ধৰক দুই এটা গানো তেনেকুৱা ধৰণে যে আছে মোৰ ৰচনা কৰা আছে আৰু ইয়াৰে মাজতে মই 2006 বোধহয় এখন প্ৰতিমা বৰুৱাৰ আচলতে যে আছে প্ৰতিমা বাইদেউৰ যে আছে লিখা আছিল নাটকখন মাহুতেৰ প্ৰীতি সেই নাটকখনক তাৰপিছত আসগাৰ আলী ছাৰ আছে তেওঁ যে আছে সেইখনক প্ৰিণ্ট কৰাইছে আৰু কিছুমান তাত যে আছে কাৰেকশ্যনো কৰিছিলে তেওঁ সেই নাটকখনক যে আছে মই ইয়াতে মঞ্চস্থ কৰিলোঁ সেই নাটকখন কৰাৰ সময়ত মই যে আছে এটা গ্ৰুপ পাইছিলোঁ বঢ়িয়া একজন মানে ভাল ল'ৰা ছোৱালীকেইজন মাহুতেৰ প্ৰীতি তাৰপিছত মাহুতেৰ প্ৰীতিখন কৰা হ'ল 3-4টা শ্ব' কৰা হৈছে কৰাৰ পিছত যে আছে সেইখনো হেৰি হ'ল ল'ৰা ছোৱালীখিনি ইয়াতে যে আছে কাকো যে আছে একো দিব পৰা নাযায় আৰু নতুন ইয়াতে যে আছে নাটকৰ একচুৱেলি গৌৰীপুৰখনত নাটকৰ তেনেকুৱা ধৰণৰ মাহলটো নাই পৰিৱেশখিনি নাই এই পৰিৱেশটোৰ কাৰণে ই আছে ল'ৰা ছোৱালীখিনি খালি আগতে বিচাৰে পেটৰ জীৱিকা আৰে আগত তোমালোকে শিকি লোৱা কিবা হয় না শিকি লৈ তাৰপিছত যে আছে তোমালোকৰ আগবাঢ়াৰ যে আছে কিবা এটা উদ্যোগ থাকিব লাগিব মনত যে আছে এটা যে আছে হেৰি থাকিব লাগিল না তেতিয়াহে তোমালোকে আগবাঢ়ি যাব পাৰিব এনেতো আৰু যে আছে চিধা এখন নাটকত কাম কৰি দিলেও হৈ গ'ল তেনেকুৱাতো নহয় এই হেৰি লৈ পেলাই যে আছে মই কিছুমান গোৱালপাৰীয়া কৃষ্টিৰ ওপৰত কাম চলাই আছোঁ এতিয়ালৈকে আৰু সেইখনৰ ভিতৰে দিয়ে এই হুদুমৰ ওপৰত যে আছে সৃষ্টি পুৰুষ বুলি আছে নাটকখন তাত এই নাটকখনত আপোনালোকে গোটেইখিনি বস্তুৱে পাব কেনেকৈ সৃষ্টি হ'ল কাৰণটো কি আছিল না আছিল কিহৰ কাৰণে হুদুম পূজাটোৰ আৰম্ভণি হ'ল হুদুম পূজা কিহৰ কাৰণে কৰা হয় হুদুম পূজা একচুৱেলি আমাৰ গোটেই অসমখনৰ লৈ পেলাই যে আছে এতিয়া বৰ্তমানৰ যে আছে বাংলাদেশ তাক লগি যে আছে বাংলাদেশলৈকেও যে আছে এই হুদুম পূজাৰ কিছুমান নীতি নিয়ম কিন্তু জাগাই যে আছে এই বস্তুখিনি অলপ ডিফাৰেণ্ট টাইপ হেৰি হয় আমাৰ দৰ্শকক অলপমান জনাবনে আপোনাৰ বৰ্তমান প্লেন কি আছে ভৱিষ্যতৰ পৰিকল্পনা কি আছে বৰ্তমানে কি কৰি আছোঁ বৰ্তমানে
মই গোৱালপাৰীয়া ছাবজেক্টটোকে লৈ আছোঁ আৰু এইটোৰ বিষয়ে মই কিছুমান স্কুলে কলেজে বা নিজস্ব এখন নাট্য বিদ্যালয় ৰূপে গঢ়ি ৰাখিছোঁ কেতিয়াবা কৰি আছে স্কুল কলেজত যাই পেলাই যাছে নাট্য প্ৰশিক্ষণ বা গোৱালপাৰীয়া নাচ গানৰ প্ৰশিক্ষণ এইবিলাকত যাছে দি আছোঁ আৰু মোৰ স্কুলৰ মাধ্যমে প্ৰমথেশ চন্দ্ৰ বৰুৱা নাট্য বিদ্যালয়খনৰ মাধ্যমেও কিছুমান এৱাৰনেছৰ প্ৰগ্ৰেমবিলাক কৰি আছোঁ আৰু ভৱিষ্যতত ডাঙৰকৈ নাটক কৰাৰ ইচ্ছা আছে কিন্তু কিছুমান আৰু এই নাটকখন ল'লে ইয়াতে মই সেই পেটাৰ্ণত যাছে কৰিম কিছুমান আমাৰ টাউনৰ আৰু গ্ৰামৰ এখন নাটক তোলাৰ যা চলি আছে সেইখনে হৈছে সেই নাটকখনে হৈছে সৃষ্টি পুৰুষখন ছাৰ এই যে আমাৰ টিভি চেনেলবিলাকত বিহু আহিলেই যে অনুষ্ঠিত হয় প্ৰগ্ৰামবিলাক তাতেতো চবেই গোৱালপাৰীয়া লোকগীত গায়ে কিন্তু তাৰ উচ্চাৰণ ঠিক নাথাকে তাৰ ধাৰাটো ঠিক নাথাকে এই বিষয়ে আপুনি কিবা মেছেজ দিব নেকি যাতে ধাৰাটো ঠিকে থাকে সেইটোৰ কাৰণে মেছেজ এটাই আছে আপোনালোকে যিকোনো ফ'ক হওক বা যিকোনো এটা কৃষ্টিৰ এটা হেৰি কৰি আছে সেই বস্তুখিনিক প্ৰপাৰলি মনোযোগ দি পেলাই শিকিব লাগিব বা যোনে প্ৰশিক্ষণ দিব গৈছে তেওঁ কি হিচাপে তেওঁ আপোনালোকে লৈছে কিছুমান মই চাই আছোঁ তো কিছুমান গম পাওঁ তো আজিকালি কি হিচাপে চলি আছে অসমৰ বিশেষ কৰি মই কওঁ অসমৰ বেপাৰ ইয়াতে কি হিচাপে চলি আছে মই অমুকৰ হেৰি মই তমুকৰ কি ভায়েক মই তমুকৰ আছে ভতিজা মই অমুক কি তেওঁ তাৰ বিষয়ে কিমান জানে ছাৰ এতিয়াতো আমাৰ সামৰিবৰ হ'ল তো সামৰাৰ আগে আগে আপোনাক একবাৰৰ এটা কুৱেশ্যন সুধিছোঁ এতিয়ালৈকে আপুনি কিবা এৱাৰ্ড পালে নেকি এৱাৰ্ডটো মই বহুতো এৱাৰ্ড পালোঁ এইটোও এটা এৱাৰ্ড হয় আপুনি আজি মোক টিভিৰ সন্মুখত বহাই ৰাখিছে এইটোতো বিৰাট ডাঙৰ এটা এৱাৰ্ড তথাপিও এৱাৰ্ড কেইটামানো পাইছোঁ 88ত এটা পালোঁ বেষ্ট এক্টৰ এৱাৰ্ড এইটো আমাৰ আম্বালাত পাঞ্জাৱ আম্বালা তাৰপিছে এই যোৱা বছৰ মানে 2017 তাত যে আছে বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতাৰ যে আছে এটা এৱাৰ্ড পালোঁ অসমৰ পৰা এইটো বেছ ভাল ডাঙৰ এৱাৰ্ড এটা এইটোৱে মানে অসমৰ কাৰণে যে আছে মোৰ এইটোৱে এটা বিৰাট ডাঙৰ এটা এচিভমেণ্ট আৰু সেইটো মই পাইছোঁ এই আমাৰ সৃষ্টি পুৰুষখনৰ হেৰিৰ কাৰণেই আছে সেইটোৰ কাৰণেই যে আছে মোক এই এৱাৰ্ডটো দিয়া হৈছে অসমীয়া সাহিত্য সন্মিলনীৰ তৰফৰ পৰা এয়া আছিল দিলীপ বৰুৱা ছাৰ আমাৰ নামনি অসমৰ বিশিষ্ট শিল্পী আমাৰ নেক্সট এপিছডত আকৌ আপোনালোকৰ মাজলৈ লৈ আহিম এনে একেধৰণৰ অসমৰ স্বনামধন্য ব্যক্তিসকলক আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল লাভকাৰ শ্লাইড শ্ব' শুনো রে সাগাই শুনো বইন বন্ধু ভাই শুনো ড্রাগসের সাথে যুবকের প্রেম কাহিনী ও একজন নাচলে রে মোহন ও একজন নাচলে রে মোহন ওর বাপ মায়ের জীবন ওর জীবনের হইলে এইখান দুঃখের কাহিনী শুনো রে সাগাই শুনো বইন বন্ধু ভাই শুনো ড্রাগসের সাথে যুবকের প্রেম কাহিনী শুনো রে সাগাই শুনো বইন বন্ধু